নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল বনশ্ৰী এণ্টাৰটেইনমেণ্টলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল। কিন্তু আপোনালোকৰ বাবে আছে এটা অত্যন্ত দুখৰ খবৰ। অসমৰ অত্যন্ত জনপ্ৰিয় যুৱ অভিনেতা কিশোৰ দাস, যিয়ে নিজৰ অভিনয়ৰ জৰিয়তে অতি কম সময়ৰ ভিতৰতে অসমবাসীৰ হৃদয়ত স্থান লাভ কৰিছে। বিভিন্ন ধৰণৰ শ্বৰ্ট ফিল্ম, চিৰিয়েল আৰু বহুতো জনপ্ৰিয় গীতত অভিনয়ৰ মাজেৰে তেওঁ অসমবাসীৰ হৃদয়ত হৃদয় জিনিবলৈ সক্ষম হৈছে। কিন্তু আমাৰ বাবে এটা দুখৰ খবৰ, কিশোৰ দা অৰ্থাৎ কিশোৰ দাস এটা জটিল ৰোগত আক্ৰান্ত হৈছে আৰু বহুতেই হয়তো খবৰটো গম পাইছিল আৰু তেওঁৰ চিকিৎসাৰ বাবে যথেষ্টখিনি অৰ্থৰ প্ৰয়োজন হৈছে। আৰু আপোনালোক যদি কোনোবাই তেওঁক যদি কিবা এটা দিব বিচাৰে, তেওঁৰ মই একাউণ্ট নাম্বাৰটো ডেছক্ৰিপশ্যন বক্সত দি থৈছোঁ। আপোনালোকে নিজৰ ক্ষমতা অনুযায়ী তেওঁক কিবা এটা দিব পাৰিব আৰু তেওঁ যাতে সোনকালে সুস্থ হৈ উঠক তাৰে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।